স্বাগতম বন্ধুসকল আপোনালোকক পুনৰবাৰ অসম প্ৰস্তুতি নামৰ চেনেলটিৰ তৰফৰ পৰা বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ জেনেৰেল এৱাৰনেছৰ লগত জড়িত প্ৰশ্ন যিকেইটা প্ৰশ্ন আপোনালোকৰ আহিবলগীয়া ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে তো বলক বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰা যে আমাৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে দ্য হাইয়েষ্ট গ্ৰেড এণ্ড বেষ্ট কোৱালিটি কল ইজ হোৱাট মানে কয়লাৰ আটাইতকৈ উত্তম প্ৰকাৰটো কি বাৰু ইয়াৰ এনচাৰটো হৈছে এন্থ্ৰাচাইট নেক্সট কুৱেশ্যনটো হৈছে ব্ৰাইটেষ্ট ষ্টাৰ আউটসাইড আৱাৰ সোলাৰ চিষ্টেম ইজ আমাৰ সৌৰজগতৰ বাহিৰৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি বাৰু ইয়াৰ এনচাৰটো হৈছে চিৰিয়াছ দ্যাট মিন্স ডগ ষ্টাৰ দ্য হাইয়েষ্ট ৱাটাৰ ফলছ অফ দ্য ৱৰ্ল্ড ইজ হোৱাট পৃথিৱীৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি ইয়াৰ এনচাৰটো হৈছে এঞ্জেল ফলছ দ্য বিবেকানন্দ ৰক মেমৰিয়েল ইজ চিটুৱেটেড এট হুইচ প্লেচ কোনখন ঠাইত বিবেকানন্দ ৰক মেমৰিয়েল অৱস্থিত ইয়াৰ এনচাৰটো হৈছে কন্যাকুমাৰীত বিবেকানন্দ ৰক মেমৰিয়েল অৱস্থিত ইন হুইচ ষ্টেট কাঞ্চনজংঘা ইজ চিটুৱেটেড কোনখন ৰাজ্যত কাঞ্চনজংঘা পৰ্বত অৱস্থিত ইয়াৰ এনচাৰটো হৈছে ছিকিম হুইচ ষ্টেট ইজ নউন এজ লেক চিটি কোনখন চহৰক লেক চিটি বা হ্ৰদৰ চহৰ বুলি জনা যায় ইয়াৰ এনচাৰটো হৈছে উদয়পুৰ হুইচ হিলছ আৰ ফাউণ্ড বিটুইন ৱেষ্টাৰ্ণ ঘাটছ এণ্ড ইষ্টাৰ্ণ ঘাটছ ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ মাজত কোনবিলাক পাহাৰ পোৱা যায় ইয়াৰ এনচাৰটো হৈছে নীলগিৰি হিলছ ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ মাজত নীলগিৰি পাহাৰ পোৱা যায় হাউ মেনি টাইপছ অফ ৰিটছ আৰ প্ৰভাইডেড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানত কেই প্ৰকাৰৰ ৰিট আছে ইয়াৰ এনচাৰটো হৈছে 5 দেয়াৰ আৰ 5 ৰিটছ প্ৰভাইডেড ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হাউ মেনি আৰ্টিকলছ ৱেৰ দেয়াৰ অৰিজিনেলি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতবৰ্ষৰ সংবিধানখনত পোনপ্ৰথমে কেইটা আৰ্টিকল সন্নিৱিষ্ট কৰা হৈছিল ইয়াৰ এনচাৰটো হৈছে 395 ভাৰতবৰ্ষৰ সংবিধানত 395টা আৰ্টিকল পোনপ্ৰথমে আছিল বন্ধুসকল একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আহিছোঁ শেষৰ কুৱেশ্যনটো হৈছে হাউ মেনি মেম্বাৰ্ছ অফ দ্য লোকসভা কেন বি ইলেক্টেড ফ্ৰম ইউনিয়ন টেৰিটৰিজ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ পৰা কেইজন মেম্বাৰ বা সদস্য লোকসভালৈ নিৰ্বাচিত হ'ব পাৰে ইয়াৰ এনচাৰটো হৈছে 20 কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ পৰা 20 জন সদস্যই লোকসভাত অংশীদাৰ হ'ব পাৰে তো বন্ধুসকল একেবাৰে শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব চেনেলটো অলপ নতুন হয় গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ কাৰণে জয় অসম